মহাশিৱৰাত্ৰিত চন্দ্ৰৰ বাবে জিলিকি উঠিব ৩ ৰাশিৰ ভাগ্য। সনাতন ধৰ্মৰ ৰাইজৰ বাবে মহাশিৱৰাত্ৰিৰ উৎসৱৰ বিশেষ তাৎপৰ্য আছে। মহাশিৱৰাত্ৰিৰ দিনা ভগৱান শিৱক পূজা কৰা হয়। বৈদিক পঞ্জিকা অনুসৰি এইবাৰ 2025 চনৰ 26 ফেব্ৰুৱাৰীত ভগৱান শিৱক উৎসৰ্গিত মহাশিৱৰাত্ৰি উৎসৱ পালন কৰা হ'ব। জ্যোতিষৰ দৃষ্টিকোণৰ পৰা মহাশিৱৰাত্ৰিৰ দিনটো অতি বিশেষ, কাৰণ এই দিনটোত বহুতো শুভ যোগাসন গঢ় লৈ উঠিছে। ইয়াৰ উপৰিও চন্দ্ৰও ট্ৰেনজিট হৈ আছে। বৈদিক পঞ্জিকা অনুসৰি 2025 বৰ্ষত 26 ফেব্ৰুৱাৰীত সন্ধিয়া 5:23 বজাত ভগৱান চন্দ্ৰই ধনিষ্ঠ নক্ষত্ৰলৈ ট্ৰেনজিট কৰিব। ধনিষ্ঠ নক্ষত্ৰত জন্মগ্ৰহণ কৰা লোকসকলৰ ভাগ্যৱান আৰু মিলাপ্ৰীতিৰ স্বভাৱ থাকে। এইসকল লোক বহু প্ৰতিভা সম্পূৰ্ণ আৰু অতি সোনকালে জীৱনত উচ্চ পদবী লাভ কৰে। ইয়াৰ বাহিৰেও এই নক্ষত্ৰত জন্ম লোৱা লোকসকলে নিজৰ জীৱন সংগীৰ সৈতে বন্ধুত্ব আৰু সম্পৰ্ক সম্পূৰ্ণ হৃদয়েৰে বজাই ৰাখে আৰু কেতিয়াও কাকো প্ৰতাৰণা নকৰে। পোনপ্ৰথমতে হৈছে মেষ ৰাশি। এইবাৰ মহাশিৱৰাত্ৰিৰ উৎসৱ মেষ ৰাশিৰ লোকসকলৰ বাবে অতি স্মৰণীয় হ'ব। অবিবাহিত লোকে তেওঁলোকৰ নিজৰ প্ৰকৃত প্ৰেম বিচাৰি পাব। যদি ছাত্ৰ-ছাত্ৰীসকলৰ কেৰিয়াৰ সম্পৰ্কে কিবা উত্তেজনা থাকে তেন্তে সেইটো সোনকালে সমাধান হ'ব পাৰে। ব্যৱসায়ীসকলে বিত্তীয় খণ্ডত কৰা প্ৰচেষ্টাত সফলতা লাভ কৰিব। পুৰণি বিনিয়োগৰ পৰা দোকানীসকলে প্ৰচণ্ড সুবিধা লাভ কৰিব। দম্পতী হালৰ মাজত প্ৰেম বাঢ়িব আৰু অকলে ভাল সময় কটাব। মেষ ৰাশিৰ লোকৰ নিজৰ ঘৰ কিনাৰ সপোন অহা মাহৰ ভিতৰত পূৰণ হ'ব পাৰে। কৰ্কট ৰাশি। নতুন পৰিকল্পনাত কাম কৰাৰ এইটোৱেই উপযুক্ত সময়। ভৱিষ্যত এই ব্যৱসায়ৰ সম্প্ৰসাৰণ ঘটিব। বিপণনত, স্বাস্থ্য, সংবাদ মাধ্যম, ডিজিটেল আৰু যোগাযোগ খণ্ডত কাম কৰা লোকসকলে ধন লাভ কৰিব, যাৰ ফলত তেওঁলোকৰ আৰ্থিক অৱস্থা শক্তিশালী হ'ব। যোৱা বছৰ যদি আপুনি ক'ৰবাত বিনিয়োগ কৰিছিল তেন্তে হয়তো এতিয়া ইয়াৰ লাভ পাব পাৰে। দাম্পত্য হালৰ মাজত পৰিস্থিতি অনুকূল হ'ব। কাজিয়া হোৱাৰ সম্ভাৱনা কম। বয়োজ্যেষ্ঠ লোক এই সময়ত ঋতুভিত্তিক ৰোগ বা কোনো গুৰুতৰ ৰোগত ভুগিব নোৱাৰিব। ধনু ৰাশি। মেষ আৰু কৰ্কট ৰাশিৰ উপৰিও চন্দ্ৰৰ ট্ৰেনজিটে ধনু ৰাশিৰ লোকৰ ওপৰতো শুভ প্ৰভাৱ পেলাব। নিয়োজিত লোকে বিদেশী কোম্পানীত কাম কৰাৰ অফাৰ পাব পাৰে। নতুন চুক্তি আৰু চুক্তিৰ দ্বাৰা ব্যৱসায়ীসকল লাভৱান হ'ব আৰু তেওঁলোকৰ ব্যৱসায় সম্প্ৰসাৰিত হ'ব। অবিবাহিত লোকৰ সম্পৰ্ক ভগৱান শিৱৰ আশীৰ্বাদত নিৰ্ণয় কৰিব পাৰি। বিবাহিত দাম্পত্যে দেশৰ বাহিৰত ভ্ৰমণলৈ যাব পাৰে। 2025 চনৰ 26 ফেব্ৰুৱাৰীলৈ 50 বছৰৰ ওপৰৰ যিসকল লোকৰ স্বাস্থ্য সুস্থ হৈ থাকিব।